আজি আপোনালোকক মই মোৰ এক্স জনীৰ বিষয়ে ক'বলৈ গৈ আছোঁ এক্স জনীৰ বয়ফ্ৰেণ্ডৰ বিষয়ে so just listen it oh check it out মোৰ একজনী বয়ফ্ৰেণ্ডটো বোলে মোতকৈ চালিয়া নহয় বোলে মই তাৰ সমান ধুনীয়া তাৰ বোলে বহুত ভাল কথা বতৰা নহয় বোলে তাৰ অন্তৰ একেবাৰে লেতেৰা তাৰ বোলে মুখত নাই লেতেৰা মাত নেখাই বোলে সি মোৰ সমান ভাত তথাপিও আছে বহুত জোৰ তাৰ গাত ভাত খোৱাৰ পিছত খাম মই ডেইলি শিখৰ সি হেনো লোককহে কয় লভ মিক্স কৰ এইবোৰ আচলতে সব কথা আছিল মিছা তাৰ মুখৰ এটাও কথা নাছিল যে সঁচা এতিয়া হিটটো শুন সঁচাকে যোনদিনা মই তাক লগ পালোঁ মই অন্তৰ পৰা বহুত ডাঙৰ এটা চখ খালোঁ তাক দেখা পিছত মই লাইফ ৰাইড একো নেচালোঁ পিন্ধি আছিল সি নীলামী বজাৰৰে কাপোৰ লগা নাছিল তাক মানুহ লাগিছিল তাক কুকুৰ কৰি আছিল এনেকুৱা যেন কৰি আহিছে চুৰ আচল কথা হ'ল যে সি খোৱা নাছিলে গুৰ বহুত মন আছিলে মোক দিবলৈ তাক গুৰ একো নকৰিলোঁ তাক বিকজ নাছিলে এটা ভুল ছোৱালী বস্তুটো হ'ল এটা অস্ত্ৰ তই যদি পতাও তাইক পাবি তই কষ্ট হবি তই নষ্ট ভাবি চালোঁ মই লাইফত কি কৰিছিলোঁ ভুল তোক ভাল পোৱা পৰাই হ'ল চব গণ্ডগোল যুঁজি আছোঁ লাগি আছোঁ মই কৰিবলৈ নাম বম বুলি কৰিল মোক জ্বলি পৰিধান #আছামৰ ল'ৰা